কাহিনীৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আহিছে কি ক'ব হয় যোৱাকালি এই নামখলা অঞ্চলৰ এগৰাকী ল'ৰা নামখলা হাইস্কুলত অধ্যয়নৰত ল'ৰা এগৰাকী মুনীন্দ্ৰ ডেকা নামৰ কেৰাণীগৰাকীয়ে এটি বিষয় সলাবৰ কাৰণে আচলতে সেইটো ইলেক্টিভ ছাবজেক্ট হয় ইলেক্টিভ ছাবজেক্টটো সলাবৰ কাৰণে গুৱাহাটী কাহিলীপাৰালৈকে লৈ গৈছিলে কিন্তু লৈ যায় আমি গম পালোঁ তেওঁ শৰাইঘাটৰ দলঙৰ তাতেই ল'ৰাজনক এৰি থৈ তেওঁ গুচি যায় আৰু 3 ঘণ্টা 4 ঘণ্টা সময়লৈকে তেওঁ কিন্তু ঘূৰি নাহিল আৰু এই ল'ৰাজনে শেষত উপায়ন্তৰ হৈ কি কৰিব কি নকৰিব হৈ লাষ্টত তেখেতে পুলিচৰ সহায় ল'লে পুলিচৰ সহায় লৈ তেখেতে আদাবাৰীলৈকে যোৱা বুলি আমাক জনালে আদাবাৰীৰ পৰা কিছু সময় তেওঁ মানে বিভিন্ন লোকৰ সহায়ত বিভিন্ন লোকৰ ফোনৰ পৰা তেওঁ এই মুনীন্দ্ৰ ডেকাক কল কৰিলে কিন্তু মুনীন্দ্ৰ ডেকাই এবাৰো তেওঁৰ কল নুঠালে লাষ্টত ল'ৰাগৰাকীক উপায়ন্তৰ হৈ তেখেতে কান্দি কাটি হাহাকাৰ অৱস্থা তাৰপিছত আমাৰ এই ফালৰে অহা অমৰান্ত যিখন বাছ সেই অমৰান্ত বাছখনৰ তেখেতে এজন ড্ৰাইভাৰক লগ পালে তাৰপিছত তেখেতে ল'ৰাজনক ঘৰলৈকে অহাত সহায় কৰি দিলে মুনীন্দ্ৰ ডেকাৰ পিছত তেখেতক ফোন কৰিছিল বোলে আকৌ তুমি জালুকবাৰীলৈকে আহা আকৌ তাৰপিছত জালুকবাৰীত আহিছিল এবাৰ ল'ৰাজন অহাৰ পিছত কৈছে আকৌ আদাবাৰীলৈকে যোৱা এনেকৈ অনা নিয়া কৰি আছে কিন্তু মুনীন্দ্ৰ ডেকাই তেখেতক লগ নকৰিলে বুলি আমি গম পালোঁ আৰু এই মুনীন্দ্ৰ ডেকাৰ ওপৰত পূৰ্বতেও বহুত ধৰণৰ অভিযোগ আছে তেখেতে প্ৰথমতে নামখলা হাইস্কুলত কেৰাণীৰ দায়িত্বত আছিলে তাৰপিছত তেখেতৰ যি দুৰ্নীতি অভিযোগ তেখেতৰ এই অভিযোগৰ ফলতে তেখেতক পাথৰীঘাট চাৰ্কল অফিচলৈকে লৈ যোৱা বুলি আমি গম পালোঁ কিন্তু তাতেও তেখেতে থাকিব নোৱাৰিলে পাথৰীঘাট চাৰ্কল অফিচৰ পৰা আকৌ তেখেতক DC অফিচলৈকে লৈ গ'ল পাথৰীঘাট চাৰ্কল অফিচত তেখেতে কিবা ঘোষ খোৱাৰ অভিযোগত তেখেতক আটক কৰা হৈছিলে তেখেত আটক হৈছিলে বুলি আমি গম পাওঁ তাৰপিছত তেখেতক DC অফিচলৈকে লৈ গ'ল পুনৰ আকৌ তেখেতে DC অফিচৰ পৰা কিন্তু নামখলা হাইস্কুলত কেৰাণী হিচাপে আকৌ আহিল আচলতে কাৰ ছত্ৰছায়াত তেখেতে এনেদৰে থাকিব পাৰিছে আচলতে কোনোবা ওপৰত ডাঙৰ নেতাৰ হাত আছে নেকি তেখেতৰ ওপৰত এইবিলাকো এতিয়া বৰ্তমান কিন্তু প্ৰশ্ন উঠিছে আচলতে তেখেতক চাকৰিৰ পৰা নিলম্বনে নহয় বৰ্খাস্ত কৰিব লাগে বাৰে বাৰে এজন ব্যক্তিৰ ওপৰত এনেকুৱা ধৰণৰ অভিযোগ উঠি আহিছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে কিয় বিহিত ব্যৱস্থা নাই তাৰ ওপৰত আমি ছাত্ৰ সন্থাই আজি প্ৰশ্ন কৰিছোঁ কাৰণ তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে শিক্ষা বিভাগক মই অনুৰোধ জনাইছোঁ লগতে দৰং জিলাৰ উপায়ুক্ত মহোদয়ক আয়ুক্ত মহোদয়ক মই আহ্বান জনাইছোঁ যাতে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা লয় আৰু এই চিপাঝাৰ সমষ্টিৰ স্থানীয় বিধায়কগৰাকীকো মই আহ্বান জনাম যাতে এই মুনীন্দ্ৰ ডেকাৰ ওপৰত অতি সোনকালে তদন্তৰ ব্যৱস্থা ঘোষণা কৰক আৰু কি কাৰণে এজন ল'ৰাৰ লগত এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰিলে কাৰণ এজন ল'ৰা তেওঁৰ লগত মোবাইল নাই পইচা নাই আৰু মই গম পোৱা মতে এই ল'ৰাজনৰ পৰা মুনীন্দ্ৰ ডেকাই যিখিনি টকা আছিলে হাতত গোটেই টকাখিনি লৈ লৈছে লৈ ল'ৰাজনক অকলে গুৱাহাটীত এৰি দিছে এজন কোনোদিনে গুৱাহাটীত যাই নোপোৱা ল'ৰা এজনক যদি গুৱাহাটীত এনেকৈ এৰি দিয়ে তেতিয়া ল'ৰাজনৰ কি অৱস্থা হ'ব পৰিয়ালে অভিযোগ কৰিছে এই ছাত্ৰগৰাকীক বা এই ল'ৰাজনক বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিলে কি ক'ব হয় যদি এই কথাটো তদন্ত হ'ব লাগে আচলতে বিক্ৰী কৰাৰ ষড়যন্ত্ৰও হ'ব পাৰে কাৰণ এনেকুৱা ঘটনা আমাৰ বাৰে বাৰে হৈয়ে থাকে কিন্তু এইটো তদন্ত হ'ব লাগে যদি বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছিলে উচিত তদন্তৰ যাতে আমি শাস্তি পাব লাগে যি দোষী হয় উচিত তদন্ত হ'ব লাগে আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে এই যে মুনীন্দ্ৰ ডেকাৰ হাতত মানে ল'ৰাজনক তাতে খেদাই দিছিলে কি ভৰসাত খেদাই দিছিলে আচলতে প্ৰধান শিক্ষকগৰাকীকো ইয়াৰ বাবে তদন্ত আওতাত আনিব লাগে কাৰণ যদি এগৰাকী এনেকুৱা প্ৰধান শিক্ষকগৰাকীয়ে জানিব লাগে আচলতে এজন ব্যক্তিৰ লগত এজন ল'ৰাক খেদাই দিছোঁ পৰিয়ালে ন্যায় বিচাৰিছে যদি আচলতে ন্যায় নাপায় ছাত্ৰ সন্থাৰ কি পদক্ষেপ হ'ব যদি ইয়াতে ন্যায় নাপায় আমি পৰৱৰ্তী দিনত এই অঞ্চলবাসীৰ সৈতে লগ হৈ ৰাইজৰ সৈতে লগ হৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম